কবিতাৰ শিৰোনাম মৃত্যুৱে মাতিছে মোক। লিখিছে জ্ঞানজ্যোতি গগৈ, আবৃত্তি নাৰায়ণ নাথ। মৃত্যুৱে মাতিছে মোক ৰিঙিয়াই, তয়ো যে শুন আজি কাষত নাই। বহুদিন হ'ল তোক দেখাই নাই, তোৰ চাগে মোলে মনতেই পৰা নাই। যুঁজি আছো অকলে মৃত্যুৰ হতে, এদিন কথা দিছিলি মনত আছেনে? জীৱনে মৰণে থাকিবি কাষত, আজি কিয় পাহৰিলি শুন মোক দিয়া প্ৰতিশ্ৰুতি? মৃত্যুৰ ৰাগখনত কিয় এবাৰ নাহিলি অ? কিয় নাহিলি শুন কিয়? তই আহিবি আহিবি বুলি ৰৈ আছিলো আশাৰে, তইনো ইমান অভিমানী হলি নে? এবাৰো আহিবলৈ নোৱাৰিলি নে তই? মই যে দিছিলোঁ মৰমবোৰ ঘূৰাই দিব পাৰিবি নেকি? নহ'লে তোক কেতিয়াবা এইবোৰেই কৰিব আমনি, এইবোৰেই কৰিব আমনি। মৃত্যুৱে মাতিছেও মোক ৰিঙিয়াই, মই যাওঁগৈ শুন, যাওঁ মই। তোৰ বাবে বাট চাই চকু বিষালে মোৰ, তই নাহিলি ন? বৰ অভিমানী হলি অ তই, বৰ অভিমানী হলি, বৰ অভিমানী হলি তই।